হেল্ল' এভৰিৱান, গুড মৰ্ণিং। পথাৰ পৰা আহিলোঁ আৰু পথাৰ পৰা আহি এয়া ভাবিলোঁ মূলা বাৰীলৈ যাওঁ আৰু মূলা বাৰীত গৈ মূলা অলপ লৈ আহোঁ, ৰাতিলৈ খাবলৈ চব্জি নাই। সেইকাৰণে এয়া চব্জি বাৰীলৈ গৈ আছোঁ। সৰিয়হৰ ফুল, সৰিয়হৰ খেতি। এইফালে আমাৰ মোনালৈ আগত গৈ আছে। এয়া সৰিয়হ ফুলিছে, ধুনীয়া লাগিছে সৰিয়হ ফুল দেখি। এইফালে আগত মোনালৈ গৈ আছে, মূলা ছিঙিবৰ কাৰণে, উঘলিবৰ কাৰণে। সেইকাৰণে আমাৰ মূলা চব্জি খেতি কৰা বাৰীখন আৰু সৰিয়হৰ খেতি। তাৰ মাজতে মূলাও পেলোৱা আহিছিলে, তাকে ৰাতি খাবৰ কাৰণে মূলা কেইটামান উঘলি ল'বৰ কাৰণে আহিছোঁ আৰু ভিডিঅ'টো চাই থাকিব ভালদৰে। ইফালে আহি পাই গ'লোঁ আৰু মূলাতলি আৰু মূলা কেইটামান ছিগি যাওঁ। এফালে মূলাও উঘলিছে, আমাৰ শ্ৰীমতী উঘলি আছে। আৰু সৰিয়হৰ ফুলবোৰ দেখি খুব ভাল লাগে মোৰ, বহুত ভাল লাগিছে বাৰু সৰিয়হৰ ফুল। এইফালে মূলা উঘলি আছে, মূলাও ডাঙৰ হোৱা নাই, সৰু সৰু হৈ আছে। মূলা আলু ধৰা নাই বাৰু, আলু বহুত সৰু হৈ আছে এতিয়াও বৰ্তমান। মেমেয়া ধৰা মূলা, ডাঙৰ সঁচ মূলা নহয়, সৰু সঁচ। এইফালে মইতো মূলা দেখাই নাই উঘলিবৰ কাৰণে, তেও চাওঁতে এটা মূলা দেখা পাইছোঁ বাৰু, আলু ধৰা। তাকে উঘলিছোঁ এইটো চব মূলা, ৰঙা মূলা। ইমানটোৱেই আৰু, ইয়াত থাকি ডাঙৰ নাই, ইয়াতে সৰুহে আছে আৰু। এয়া দুটা পালৰ মূলা দিওঁ, ডাঙৰ মূলা। আৰু ভিডিঅ'টো ইমানেই, চাই থাকিব আৰু ছাবস্ক্ৰাইব